वेलकाम स्टूडेंट्स। आज আমি আৰম্ভ কৰিম নৱম শ্ৰেণীৰ গণিতৰ সপ্তম অধ্যায় ত্ৰিভুজ নামৰ পাঠটি। ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 7.2 আৰম্ভ কৰিম। গতিকে তোমালোকে প্ৰত্যেকই নিজৰ নিজৰ কিতাপ আৰু বহি ওলাই লোৱা। ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 7.2 এক নম্বৰ গণিতটো চোৱা। এক নম্বৰ গণিতটোত কি কৈছে, এটা সমদ্বিবাহু ত্ৰিভুজ ABC AB = AC আৰু কোণ বি আৰু কোণ চিৰ সমদ্বিখণ্ডক দুডালে ও বিন্দুত পৰস্পৰ কটাকটি কৰে। এক ওৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল। দেখুওৱা যে এক নম্বৰত কৈছে ও বি = OC, 2 নম্বৰত দেখুৱাব লাগে এ ও এ কোণ এক সমদ্বিখণ্ডিত কৰে। এইটো গণিত আমি কেনেকৈ কৰিব পাৰোঁ চোৱা। ছাত্ৰ ছাত্ৰীসকল, এক নম্বৰ গণিতটোত কৈছে যে এটা সমদ্বিবাহু ত্ৰিভুজ, এইটো চিত্ৰটো চোৱা। চিত্ৰটো মই আঁকিছোঁ। এটা সমদ্বিবাহু ত্ৰিভুজ ABC। এই ত্ৰিভুজত কি হৈছে যে AB = AC, তাৰ মানে এইটো ত্ৰিভুজৰ এইটো বাহু আৰু এইটো বাহু সমান বুলি দিয়া আছে। তাৰ পিছত তোমালোকক কৈছে যে কোণ B আৰু কোণ C সমদ্বিখণ্ডক দুডালে O বিন্দুত মিলিত হৈছে। তাৰ মানে এইটো হৈছে কোণ B, এইটো হৈছে কোণ B, B কোণ, এইটো এই গোটেইখিনি হৈছে B কোণ, এইটো হৈছে C কোণ। এই B কোণ আৰু C কোণৰ সমদ্বিখণ্ডক, তাৰ মানে এই B কোণৰ সমদ্বিখণ্ডক এইটো আৰু এই C কোণৰ সমদ্বিখণ্ডক হৈছে এইটো। আৰু এই ৰেখা দুডালে কি কৈছে O বিন্দুত মিলিত হৈছে। তাৰ পিছত কৈছে এক ওৰ সৈতে ৰেখাৰে সংলগ্ন কৰা। এইটো হৈছে A বিন্দু, এক ওৰ সৈতে ৰেখাৰে সংলগ্ন কৰা। তো সংলগ্ন কৰাৰ পিছত কি কৈছে যে দেখুওৱা যে, তোমালোকক কৈছে তোমালোকে দেখুওৱা যে এক নম্বৰত দেখাব দিছে OB = OC, তাৰ মানে OB কোনটো OB, এইটো সমান OC, এইটো OB = OC। আৰু 2 নম্বৰত কৈছে দেখুওৱা যে AO কোণ এক সমদ্বিখণ্ডিত কৰে, তাৰ মানে AO, এইটো AO। এই ৰেখাটোৱে কি কৰে, এই A কোণক সমদ্বিখণ্ডিত কৰে, তাৰ মানে এইখিনি আৰু এইখিনি সমান বুলি দেখুৱাব লাগে। এইখিনি আমি এতিয়া দেখাম। কেনেকৈ দেখাম তোমালোকে চোৱা, সমাধান কেনেকৈ কৰিম। তোমালোকে প্ৰথমে এনেকৈ লিখিবা যে সলিউশন, সমাধান। যিখিনি বস্তু দিয়া আছে সেইখিনি লিখি লোৱা। যে দিয়া আছে যে এনেকৈ লিখা, দিয়া আছে ত্রিভুজ ABC, কি দেওয়া আছে ত্রিভুজ ABC দেয়া আছে AB = AC, দেয়া আছে ত্রিভুজ ABC, তার মানে এই ABC ত্রিভুজত AB বাহু সমান AC টো দিয়া আছে। আর একটা কৈছে যে কোণ B আৰু কোণ C সমদ্বিখণ্ডক দুডালে O বিন্দুত মিলিত হৈছে। এইটো হৈছে কোণ B, ইয়াৰ সমদ্বিখণ্ডক এইটো, আৰু কোণ C সমদ্বিখণ্ডক এইটো। আৰু কোণ B আৰু কোণ C সমদ্বিখণ্ডক দুডালে O বিন্দুত কটাকটি কৰিছে। এইখিনি কি আছে। এতিয়া ইয়াৰ পিছত তোমালোকক কৈছে দেখুৱাব লাগে যে, দেখুওৱা যে বা দেখুৱাম লিখিম যে দেখুৱাব লাগে যে যে এক নম্বৰত দেখুৱাব লাগে এই OB = OC দেখুৱাব লাগে। তাৰ মানে এইটো ৰেখা আৰু এইটো ৰেখাৰ লগত সমান OB = OC, এইটো দেখুৱাব লাগে এক নম্বৰত OB = OC দেখুৱাব লাগে। আৰু 2 নম্বৰত দেখুৱাব লাগে যে AO কোণ এক সমদ্বিখণ্ডিত কৰে। AO কোণ এক
কোণে সমদ্বিখণ্ডিত এইটো বস্তু প্ৰমাণ কৰি দেখুৱাব। এই দুটা প্ৰমাণ কৰি দেখুৱাব লাগে। 1 নম্বৰত OB সমান সমান OC দেখাব লাগে আৰু 2 নম্বৰত দেখাব লাগে AOA কোণে সমদ্বিখণ্ডিত কৰে। তাৰমানে এই ৰেখাটিয়ে এইখনক সমদ্বিখণ্ডিত কৰে বুলি দেখুৱাব লাগে। এইটো আমি কেনেকৈ দেখাম তোমালোকে চোৱা। এতিয়া নেক্সট আমি 1 নম্বৰটো প্ৰথমে প্ৰমাণ কৰিম। 1 নম্বৰটো তোমালোকে কেনেকৈ প্ৰমাণ কৰি এইটো চোৱা। তো এইখিনি লিখি লোৱা। তো প্ৰথমে 1 নম্বৰটো আমি কি প্ৰমাণ কৰিব লাগে? এই OB আৰু OC সমান দেখাব লাগে। এতিয়া তাৰ কাৰণে তোমালোকে এই ABC ত্ৰিভুজৰ পৰা আমাক এইটো দিয়া আছে যে AB সমান সমান AC দিয়া আছে। গতিকে লিখা ত্ৰিভুজ AB C পৰা পাও। ত্রিভুজ ABC পৰা পাও কি পাও? ইয়াতে আমি কি পাও যে B কোণ সমান সমান পাও C কোণ। তাহলে B কোণ মানে এইটো কোণ, এই কোণ সমান সমান এই কোণ। এইটো কিয় সমান? যেহেতু আমাক কৈছে এই ABC ত্রিভুজৰ AB বাহু আৰু AC বাহু সমান, গতিকে এই B কোণ আৰু C কোণ সমান। কারণ আমি এটা উপপাদ্য পাইছো যে ত্রিভুজৰ সমানন বাহুৰ বিপৰীত কোণ দুটা সমান। আমি ইয়াৰ আগত উপপাদ্যটোত পাইছো এটা ত্রিভুজৰ দুটা বাহু যদি সমান হয় সেই বাহু দুটা বিপৰীত কোণ দুটা সমান। যেহেতু ABC ত্রিভুজৰ AB বাহু আৰু AC বাহু সমান, গতিকে এই বাহুৰ বিপৰীত কোণ এইটো আৰু এই বাহুৰ বিপৰীত কোণ এইটো। গতিকে এই কোণৰ লগত এই কোণ সমান বা এই কোণৰ লগত এই কোণ সমান, অৰ্থাৎ B কোণ সমান সমান C কোণ। এতিয়া আমি ইয়াতে লিখিলো B কোণ সমান সমান C কোণ। কিয় লিখিলো? এই যুক্তিটো আমি সাইডত এনেকে লিখিম, যেহেতু ত্রিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান। যেহেতু ত্রিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান, কারণ এটা ত্রিভুজৰ দুটা বাহু সমান থাকিলে সেই সমান বাহুৰ বিপৰীত কোণ দুটা সমান, সেইকাৰণে B কোণ সমান সমান C কোণ। এতিয়া আমি পালো কি চোৱা B কোণ সমান সমান C কোণ। আমি দেখুৱাব লাগে কিন্তু কি দেখুৱাব লাগে মনত ৰাখিব, OB সমান সমান OC। আমি সেই কোণ আৰু এই কোণ সমান পালো। এতিয়া তোমালোকে চোৱা, যদি আমি এইটো সমীকৰণত দুয়োফালে 2 ৰে হৰণ কৰি দিওঁ, 2 ৰে যদি হৰণ কৰি দিওঁ তেনেহলে এফালে কি হ'ব? B কোণ ডিভাইডেড বাই 2 C কোণ ডিভাইডেড বাই 2, অর্থাৎ B কোণ আধা আর C কোণ আধা, দুটাক আধা করে দিছো। আধা করলে কি হয়? B কোণৰ আধা, এই B কোণৰ আধা দুয়োফালে আমি 2 ৰে হৰণ কৰিছো, আধা কৰি দিছো। এটা সময় আমি জানো এটা সমীকৰণত দুয়োফালে এটা সংখ্যাৰে যিকোনো এটা সংখ্যাৰ হৰণ বা কোণ কৰিব পাৰো। আমি 2 ৰে হৰণ কৰিছো 2। তাই এফালে হলো B কোণ ডিভাইডেড বাই 2, অর্থাৎ B কোণৰ আধা, C কোণ ডিভাইডেড বাই অর্থাৎ C কোণৰ আধা। তো B কোণৰ আধা আমি লিখিব পাৰো OBC কোণ, আর C কোণৰ আধা আমি লিখিব পাৰো OCB কোণ লিখিব পাৰো। তো B কোণ হৈছে এইটো কোণ, এই কোণৰ আধা আমি এইখিনি কোণ লিখিব পাৰো, আৰু C কোণৰ আধা আমি লিখিব পাৰো এইটো OCB কোণ। যেহেতু এই OB হৈছে B কোণৰ সমদ্বিখণ্ডক, কারণ এই রেখাটি এই কোণক সমানে দুভাগ কৰিছে, গতিকে এই কোণৰ আধা বুলি ক'লে আমি এইখিনি ক'ব পাৰিম, বা এই কোণৰ আধা বুলি ক'লে এইখিনি কোণ ক'ব পাৰিম, যেহেতু এইটো এই কোণৰ সমদ্বিখণ্ড। গতিকে আমি কি পালো? কোণ OBC সমান সমান কোণ OCB। তো কিয় সমান পালো? তোমালোকে এইটো কথা সাইডত যুক্তিটো লিখি দিব পাৰা যে যেহেতু OB আৰু OC ক্রমে, যেহেতু OB আৰু OC ক্রমে কোণ B আৰু
কোণ চিৰ সমদ্বিখণ্ড যেহেতু ও বি আর সি ক্রমে কোণ বি আর কোণ সি সমদ্বিখণ্ড যেহেতু এই রেখা আর এই রেখা বি কোণ আর সি কোণ সমদ্বিখণ্ড আচ্ছা এইখিনি পালো এতিয়া তোমালোকে চোৱা সেইটো চোৱা আমি ইয়াতে কি পালো যে এই কোণ সমান সমান এই কোণ এতিয়া ত্ৰিভুজ ও বি সি চোৱাচোন এই ও বি সি ত্ৰিভুজৰ এইটো কোণ আর এইটো কোণ সমান আমি এটা হয়তো পাইছিলো যে এটা ত্রিভুজৰ দুটা কোণ সমান হলে সেই কোণ দুটাৰ বিপৰীত বাহু দুটা সমান হ'ব যেহেতু আমি এতিয়া পালো ত্রিভুজ ওবিসি এই কোণ আর এই কোণ সমান গতিকে এই কোণৰ বিপৰীত বাহু এই কোণ এই কোণৰ বিপৰীত বাহু এই কোণ গতিকে এই বাহু আর এই বাহু সমান গতিকে আমি কি লিখিব পাৰিম আমি লিখিব পাৰিম এতেকে OB ইকুয়াল টু OC কি লিখিব পাৰিম যেহেতু আমি জানো যে সমান কোণৰ বিপৰীত বাহু দুটা সমান হ'ব গতি লিখা যেহেতু ত্রিভুজৰ দুটা কোণ সমান হলে সমান কোণৰ বিপৰীত বাহু দুটা যেহেতু ত্রিভুজৰ দুটা কোণ সমান হলে সমান কোণৰ বিপৰীত বাহু দুটা সমান সেইকাৰণে OB সমান OC যেহেতু এই ত্রিভুজৰ এই কোণ আৰু এই কোণ সমান গতিকে ইয়াৰ বিপৰীত বাহু এইটো ইয়াৰ বিপৰীত বাহু এইটো এই বাহু সমান এতিয়া আমি এক নম্বৰ যেটো প্ৰমাণ কৰিব দিছিল হেতু প্ৰমাণ কৰি দেখাই দিল এক নম্বৰত দেখাব দিছিল যে OB সমান OC দেখুৱাব লাগে এটো আমাৰ দেখুৱা হৈ গল এতিয়া দুই নম্বৰত আৰু এটা প্ৰমাণ কৰিব দিছে হেতু দেখুৱাব লাগে দুই নম্বৰটো হৈছিল আমাৰ কি আছিল যে AOA কোণ A সমদ্বিখণ্ডিত কৰে AO কোণটো এইটো ই কি কৰে এই A কোণক সমদ্বিখণ্ডিত কৰে অর্থাৎ সমানে দুভাগ কৰে এটা আমি প্ৰমাণ কৰি দেখুৱাব লাগে তাহলে মেইনলি আমি দেখুৱাব লাগে এই কোণ আৰু এই কোণ সমান বুলি দেখালেই এই AOA এই কোণক সমদ্বিখণ্ডিত কৰা বুলি দেখুৱা হৈ যাব গতিকে এক নম্বৰটো দেখালে তে দুই নম্বৰটো দেখাম তোমালোকে এইখিনি লিখি লোৱা এতিয়া দুই নম্বৰত আমি দেখুৱাব লাগে এটো প্ৰশ্ন আপোনাৰ মনত আছে দুই নম্বৰ প্ৰশ্ন যে AOA কোণ এক সমদ্বিখণ্ডিত কৰে এটো আমি কেনেকৈ দেখাম এটো দেখুৱাবৰ কাৰণে তোমালোকে এটা কাম কৰা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বাংগম কৰি দেখুৱাম সৰ্বাংগম কৰি দেখুৱাব পাৰিলে এই কোণ আৰু এই কোণ সমান হৈ যাব এতিয়া তাৰ কাৰণে তোমালোকে ত্ৰিভুজ দুটা লোৱা যে ত্রিভুজ AOB আৰু ত্রিভুজ AOC পৰা পাও ত্রিভুজ AOB কোনটো AOB এইটো আৰু AOC এইটো ত্রিভুজ এই ত্রিভুজৰ পৰা পাও কি পাও আমাৰ উদ্দেশ্য হৈছে ত্রিভুজ দুটা সৰ্বাংগম কৰি দেখুৱাম তে সৰ্বাংগম কৰাৰ কাৰণে তোমালোকে শিকাৰ্য পাইছা সেই শিকাৰ্যবিলাকৰ যিকোনো এটা মানে প্লাই দেখুৱালে হৈ যাব এতিয়া এই দুটা ত্রিভুজত তোমালোকে প্ৰথমে চোৱা কি বস্তু সমান আছে সেই সমান কেইটামান বস্তু আগত চাই লোৱা তোমালোকে চোৱা যে AB সমান AC AB সমান AC AB সমান AC কাৰণ এই বাহু আৰু এই বাহু সমান এইটো আমাক এটো কি সমান এটা কৈ দিছে যে ত্রিভুজটোৰ দুটা বাহু সমান যেহেতু কাৰণটো লিখিম যেহেতু দিয়া আছে ঠিক আছে এই বাহু সমান দেখালো ইয়াৰ পিছত তোমালোকে আৰু এটা বস্তু দেখাব পাৰা যে এই কোণৰ লগত এই কোণ সমান দেখাব পাৰা কিয় যেহেতু OB বি কোণৰ সমদ্বিখণ্ড গতিকে আমাক কৈছে এই কোণ বি কোণ আৰু সি কোণ সমান গতিকে বি কোণৰ আধা আৰু সি কোণৰ আধা সমান হ'ব গতিকে আমি লিখিব পাৰিম ABO কোণ সমান
এ চি ও কোণ এইটো কিয় সমান হল এইটো তোমালোকে কেনেকৈ দেখাই দিয়ে যেহেতু আমাক এইটো কৈছিলে বি কোণ সমান সমান চি কোণ বুলি কৈ দিছিল গতিকে ইয়াৰ পৰা আমি যদি দুয়োফাল আধা কৰি দিওঁ বি কোণৰ আধা আৰু দুয়োফাল হৰণ কৰিলে দুইৰে এইটো হ'ব চি কোণ ডিভাইডেড বাই 2 বা বি কোণৰ আধা আমি লিখিব পাৰিম এইটো এ ও এ বি ও কোণ সমান সমান চি কোণৰ আধা লিখিব পাৰিম আমি এ চি ও কোণ গতিকে এ বি ও সমান সমান এ চি ও কেনেকৈ হয় এইটো মই চাইডত দেখাই দিছোঁ এইটো এনেকৈ দেখাই দিলোঁ ইয়াৰ পিছত আমি কি কৰিলোঁ এইটো ত্ৰিভুজৰ বাহু সমান দেখালো এই বাহুৰ লগত এই বাহু আৰু এই কোণৰ লগত এই কোণ সমান দেখালো ইয়াৰ পিছত তোমালোকে চোৱা এই ও বি আৰু ও চি সমান কি সমান এটা আমি 1 নম্বৰত প্ৰমাণ কৰি দেখাইছো ও বি আৰু ও চি সমান যে এটা 1 নম্বৰত প্ৰমাণ কৰি দেখুৱাই দিম গতিকে লিখা ও বি সমান সমান ও চি এইটো কি লিখিছো যে একত প্ৰমাণিত হৈছে একত প্ৰমাণিত হৈছে এইবাৰ সমান কাৰণ একত প্ৰমাণিত হৈছে এতিয়া তোমালোকে ছয় ত্ৰিভুজৰ এই ত্ৰিভুজ আৰু ত্ৰিভুজৰ কি সমান দেখালো আমি কি দেখালো এই ত্ৰিভুজৰ এই দুটা বাহু এই ত্ৰিভুজৰ এই দুটা বাহু আৰু মাজৰ কোণ ইয়াৰ এই দুটা বাহু আৰু মাজৰ কোণ আমি সমান দেখালো এইটো ত্ৰিভুজৰ এই দুটা বাহু মাজৰ কোণ এইটো ত্ৰিভুজৰ এই দুটা বাহু মাজৰ কোণ সমান দেখালো তে কোনটো স্বীকাৰ্য কৰিলে এটা ত্ৰিভুজৰ দুটা বাহু আৰু মধ্যবৰ্তী কোণ আৰু এটা ত্ৰিভুজৰ দুটা বাহু মধ্যবৰ্তী কোণ সমান হলে এই দুটা সৰ্বাংগ সমান আমি পাইছো এইটো কোনটো স্বীকাৰ্য মতে বাহু কোণ বাহু স্বীকাৰ্য তেতেকে ত্রিভুজ এ ও বি সর্বাঙ্গ সম ত্রিভুজ এ ও সি এই দুটা ত্রিভুজ সর্বাঙ্গ সম এইটো ত্রিভুজ এটা ত্রিভুজ সর্বাঙ্গ সম কারণ কোনটো স্বীকার্য মতে বাহু কোণ বাহু স্বীকার্য মতে স্বীকার্য এটা ত্রিভুজ সর্বাঙ্গ সম ত্রিভুজটা সর্বাঙ্গ সম হল ত্রিভুজটা সর্বাঙ্গ সম হলে কি হব কোণ যেহেতু এই ত্রিভুজ সর্বাঙ্গ সম এই দুটা গতিকে এই কোণ আর এই কোণ সমান হব গতিকে তোমালোকে লিখা বি এ ও কোণ সমান সমান সি এ ও কোণ বি এ ও কোণ মানে এইটো সি এ ও কোণ মানে এইটো এই কোণ আর এই কোণ সমান কিয় সমান যে ত্রিভুজটা সর্বাঙ্গ সম হৈছে সর্বাঙ্গ সম ত্রিভুজৰ অনুৰূপ অংশবিলাক সমান গতিকে এইটো আমি এনেকৈ লিখিম সি পি সি টি তাৰমানে করসপন্ডিং পার্টস অফ কনকারেন্স ট্রায়াঙ্গল তাৰমানে এটা সর্বাঙ্গ সম ত্রিভুজৰ অনুৰূপ অংশবিলাক সমান সেইকাৰণে এই কোণ আৰু এই কোণ সমান সেইকাৰণে এই কোণ আৰু এই কোণ সমান যেহেতু ত্রিভুজ এইটোৰ এইটো সর্বাঙ্গ সম হৈছে যেহেতু ত্রিভুজ এইটো দুটা সর্বাঙ্গ সম হল এই কোণ আৰু এই কোণ সমান হল এতিয়া আমি লিখিব পাৰিম যে এই ৰেখাটি কি কৰিছে এই গোটেইখিনি কোণক সমানে দুভাগ কৰিছে অৰ্থাৎ এ ও এ কোণ এক ইমানক দ্বিখণ্ডিত হৈছে এইখিনি আমাক দেখুৱাব দিছিলে আমাক দেখুওৱা দিছিল যে এই 2 নম্বৰ দেখুওৱা দিছিল যে এ ও এ কোণ এক দ্বিখণ্ডিত কৰে এইখিনি দেখুওৱা দিছিল আমি এইটো দেখুৱাই দি দিলোঁ গতিকে এইটো গণিত এইখিনিয়ে